অনলাইন গেমৰ ভয়ংকৰ পৰিণতি। প্ৰথমে অনলাইন গেমত চিনাকি, তাৰ পিছত প্ৰেম। অসমৰ বঙাইগাঁৱৰ নাবালিকাৰ প্ৰেমত বহিৰাজ্যৰ যুৱক। প্ৰেমৰ চলনাৰে বহিৰাজ্যলৈ পলুৱাই নিয়াৰ চেষ্টা অসমৰ যুৱতীক। পুনৰ অনলাইন গেমে বিপদত পেলাইছে অসমৰ এগৰাকী নাবালিকাক। অনলাইন গেমৰ জৰিয়তে প্ৰেমত পৰিল বহিৰাজ্যৰ যুৱকৰ লগত অসমৰ বঙাইগাঁৱৰ যুৱতী। প্ৰেমৰ চলনাৰে সুদূৰ পশ্চিমবংগলৈ লৈ যোৱাৰ চেষ্টা অসমৰ বঙাইগাঁৱৰ যুৱতীক। পশ্চিমবংগৰ পৰা বঙাইগাঁও জিলাত উপস্থিত হ'ল যুৱক। প্ৰথমে পকু নামৰ অনলাইন গেমছৰ জৰিয়তে চিনাকি হয় পশ্চিমবংগৰ পাৰগানা জিলাৰ উস্থি থানাৰ অন্তৰ্গত চিৰাকুলি গাঁৱৰ সাৰোৱাৰ শেখ নামৰ এজন যুৱকৰ সৈতে। পিছত যুৱকজনে সুদূৰ পশ্চিমবংগৰ পৰা বঙাইগাঁও জিলাত আহি প্ৰেমৰ চালনাৰে নাবালিকাগৰাকীক পলুৱাই লৈ যোৱাৰ চেষ্টা চলায়, যদিও ধুবুৰী বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী নিত্য বজাৰত ধৰা পৰে। লগে লগে আৰক্ষীক খবৰ দিয়াত দুয়োকে আটক কৰি থানালৈ লৈ আহে। পিছত বাইটামানি আৰক্ষীৰ হাতত গতাই দিয়ে ৰাইজে। আনহাতে নাবালিকাগৰাকীক যুৱকজনে নাৰীদেহ চক্ৰৰ ওচৰত বিক্ৰী কৰাৰ পৰিকল্পনা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে পৰিয়ালৰ লোকে যুৱকজনৰ উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত অনুৰোধ জনায়। সি যি কি নহওক, অনলাইন গেমছৰ জৰিয়তে এতিয়া বিপদত অসমৰ বঙাইগাঁৱৰ যুৱতী। কি নাম? সারোয়ার খড়কত কলকাতা। কেমন করে প্রেম হয়েছিল? অ্যাপস কি অ্যাপসে? পোপো হ্যাঁ পোপো অ্যাপস অ্যারেস্ট করছে এখন? অ্যারেস্ট করি ওকে নিয়ে এসেছি, তো আমাকে অ্যারেস্ট করেছে। পক গেমত এই ছোৱালীবিলাকে আৰু ল'ৰাবিলাকে কিবা খেলাৰ পিছত ইমান কিবা ৰিলেশ্যন হৈছে। হোৱাৰ পিছত এই আহিছিল ল'ৰাটো, খেলি আহিছিল। অহাৰ পিছত এই ছোৱালীটোক কিবা ৰিলেশ্যন কৰিছে। হোৱাৰ পিছত আৰু দেখা দি কৰিছে, ফোন কৰি লৈ গৈছে। লৈ যোৱাৰ পিছত আমি বিচাৰি আছিলোঁ, পোৱা নাই। তাৰপিছত এই তালগুৰি এই নৃত্য বজাৰত পাইছোঁ আমি। নৃত্য বজাৰত পোৱাৰ পিছত মই দেখা পাইছোঁ ধৰিছোঁ। ধৰি লৈ হোৱা নাই, কাৰণ সেইকাৰণে মানে বিক্ৰী কৰিবলৈ লৈ গৈছিল। ল'ৰাজন হয় কলকাতা আহি পেলাই, মানে এইখিনি জানি পাইছোঁ কলকাতাৰ সিফালৰ হয়। এতিয়া ল'ৰাটো ক'ত আছে? এতিয়া ল'ৰাটো পুলিচে আৰক্ষীৰ হাতত আছে। এইখিনি এই আমাৰ অনলাইনত কিবা পৰিচয় হৈছে নেকি আপিতাৰ লগত? প্ৰেম কৰি বঙাইগাঁৱত আহি, বঙাইগাঁও ডিষ্ট্ৰিক্টত আহি আপিতাৰ লগত কিবা কৰি চিনা পৰিচয় হৈ মানে আপিতাক লৈ গুচি গৈছে আৰু কি। এখন গুচি বা ক'ত গৈছিল, এখন গুৱাহাটীৰ ফালে গৈছিল না ক'ত গৈছিল সেইটো ক'ব নোৱাৰোঁ, কিন্তু আমি খবৰা খবৰি কৰিছোঁ। কৰাৰ পিছত মানে কেনেকৈ বা ইহঁতে ফিৰ আহি পাইছে মই সেইটোও নাজানো। ক'ত আহি পাইছে? এই যে নিত্য বজাৰ, নিত্য বজাৰৰ পৰা পাব্লিকে ধৰিলে, তাক ধৰি মানে সিহঁতে পুলিচক গতাই দিলে। মই সেইটোও ক'ব নোৱাৰিম। ছোৱালীটোৰ লগত কেনেকৈ মানে এপ এটা আছে, মানে অনলাইন এপ আছে, এই এপ এই গেমত সিহঁতৰ পৰিচয় হৈছে নেকি, মই সেইবিলাক নাজানো আৰু কি। মানে এইটোৱে সন্দেহ হয়, এই এপতে মানে পৰিচয় কৰি সিহঁতক মানে সিয়াক লৈ আহিছে আৰু কি। ছোৱালীটো নাবালিকা, বয়স হোৱা নাই, বয়স কম আছে। মানে মোৰ পিছত সন্দেহ লাগিছে, মানে বয়স হোৱা নাই ছোৱালীটো, কিবা কাৰণত বিক্ৰীও কৰিব পাৰে, মাৰিও পেলাব পাৰে। মানে সেইটো মোৰ সন্দেহ পূৰা লাগিছিল আৰু কি। নাৰীৰ যদি ব্যৱসায় হয়, পহিলাতো কিনা মানুহতো এই তেনেকৈ কিনে না, এই কিনে নাৰীত ব্যৱসাতে লগাই দিয়ে। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।